চাবলৈ চোৱা দেখিবলৈ পাইছে আমি পুখুৰীত মাছ মৰা চাবলৈ আহিছোঁ সেইয়া মা আৰু মানুহজনে মাছ ধৰি আছে আহকচোন চাওঁ কিমান মাছ পালে যিবোৰে মই মাছ ধৰা চাবলৈ আহিছোঁ এয়া দেখিবলৈ পাইছেনে এইয়া মাছ ধৰি আছে নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আহকচোন আজি আমি চাওঁ আমাৰ ঘৰৰ পুখুৰীৰ মাছ ধৰা আৰু সেই মাছৰ লগত খুতৰীয়া শাকৰ আঞ্জা কেনেকৈনো ৰান্ধিম মই ভিডিঅ'টোত আপোনালোকক তাকে দেখুৱাবলৈ লৈছোঁ আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া দেখিবলৈ পাইছে ঘৰৰ তাজা তাজা মাছ পুখুৰীৰ পৰা ধৰি অনা মাছ আৰু আজি মাছৰ লগত বনাম খুতৰীয়া শাক চাই থাকিব ভিডিঅ'টো শেষলৈকে কেনেকুৱা লাগিল জনাব ঘৰৰ পুখুৰীৰ মাছ উঠাই দিয়াচোন ঘৰৰ পুখুৰীৰ মাছ এয়া আহিলে নে আছেনে নাই এয়া জীউ দেউতাকে সাঁতুৰি আছে পুখুৰীত দেখিবলৈ পাইছে মাছ ধৰা হৈ গ'ল এতিয়া অকণমান সাঁতুৰি লৈছে এয়া দেখিবলৈ পাইছে খুতৰীয়া শাকখিনি ধুই ধুনীয়াকৈ লৈছোঁ এয়া দেখিবলৈ পাইছে খুতৰীয়া শাক বহুত ধুনীয়া লাগে অসমীয়া প্ৰিয় খাদ্য খুতৰীয়াৰ লগত মাছৰ টেঙা জোল বনাবলৈ লৈছোঁ চাই থাকিব দেখিবলৈ পাইছে মাছখিনিতো হালধি নিমখ দি লৈছোঁ ভালকৈ সানি ল'ম আৰু ইয়াত তেল গৰম হ'বলৈ দিছোঁ কেৰাহীত তেলখিনি গৰম হ'লে মাছকেইখন ফ্ৰাই কৰি ল'ম তাৰপিছতে খুতৰীয়া শাককেইডাল কুটি ল'ম দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকেও এনেকৈ জুতি ল'ব পাৰে খুতৰীয়া শাকৰ লগত মাছ আৰু আমিও আজি জুতি ল'ম ঘৰৰ পুখুৰীৰ মাছৰ সৈতে খুতৰীয়া শাক চাই থাকিব মাছখনত ভালকৈ হালধি নিমখ সানি লৈছোঁ এয়া দেখিবলৈ পাইছে ভালকৈ হালধি নিমখ সানি লৈছোঁ আৰু এতিয়া একণ একণকৈ মাছকেইখন তেলত দি দিম
মাছকেইকণ ভাজি লওঁ প্ৰথমতে। এয়া দেখিবলৈ পাইছে খুতৰীয়া শাকখিনি কাটি ল'লোঁ মই। মিহি কাটি লৈছোঁ। এতিয়া মাছ ভাজি প্ৰায় হৈছে, এইকেইখন আছে, এইকেইখন নমাই লওঁ, তাৰপিছতে শাকখিনি ভাজি ল'ম। দেখিবলৈ পাইছে মাছকেইখন কাঢ়ি দিছোঁ। আপোনালোকে এনেকৈ কেতিয়াবা খাইছেনে খুতৰীয়া শাকৰ লগত মাছ? যদি খাইছে কমেণ্ট বক্সত জনাব। আৰু যদি কোনোবাই খোৱা নাই কেতিয়াবা বনাই খাব, বহুত ভাল লাগে খাবলৈ। এতিয়া যিহেতু শাকৰ দিন, খাই মজা লাগিব। এতিয়া মই সেই মাছ ভজা কেৰাহীখনতে অকণমান তেল দি দিম। আৰু তেলখিনি গৰম হ'লে, তেলত একো নিদিওঁ, তেলখিনি গৰম হ'লে মই এয়া দেখিবলৈ পাইছে তেল অকণ দি দিছোঁ। তেলখিনি গৰম হ'লে শাকখিনি ভাজি ল'ম। আৰু শাকখিনি ভাজি হ'লে দেখিবলৈ পাইছে এয়া মই পানী গৰম কৰি থৈছোঁ ডেক্সিত। আৰু তাৰপিছতে পানী দি মাছৰ জোলখন বনাম। চাই থাকিব ভিডিঅ'টো। প্ৰায় গৰম হৈছে, এতিয়া শাকখিনি দি দিওঁ। সোৱাদ অনুসাৰে হালধি নিমখ দি দিম আৰু ভালকৈ ভাজি ল'ম। দেখিবলৈ পাইছে শাকখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি দি অলপ ভালকৈ লৰাই দিছোঁ। আৰু ইয়াৰ পিছতে ঢাকন মাৰি দিম, অলপ ভালকৈ ভাজি ল'ম। তাৰপিছতে আমি পানী দিম। বিলাহী আৰু খুতৰীয়া শাকখিনি অলপ ভালকৈ ভাজি লৈছোঁ। আৰু অলপ পিছতে গৰম পানীখিনি দি দিম। আৰু খুতৰীয়া শাকৰ লগত মাছৰ তৰকাৰী খাই বৰ ভাল লাগে। আৰু সেয়েহে আজি ঘৰৰ মাছ যিহেতু ধৰিছিলে, মই ভাবিলোঁ খুতৰীয়া শাকৰ লগতে বনাই খাওঁ, যিহেতু বৰ ভাল পাওঁ খাই। আপোনালোকেও বনাই চাবচোন, খাই নিশ্চয় ভাল পাব। আৰু আপোনালোকে যদি বনায় কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্ট বক্সত। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদিহে মোৰ চেনেলত নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিছে তৰকাৰীখনৰ উতল সোনকালেই আহি গ'ল, যিহেতু মই গৰম পানী দিছিলোঁ। আৰু এতিয়া আমি গৰম গৰম ভাতৰ লগত ইয়াৰ জুতি ল'ম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।